এর পিকে বলা তোর হসি কিনো বুঝি পোৱা নাই সি যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিল এটা কথাটো শুনকচোন তাৰ তোৰে মানুহবিলাকক তোৰে বুদ্ধু বনাই আছ আৰু বুদ্ধু বনাই পেলাই তোৰে তেনেকৈ টকা পইচা ইনকাম কৰি আছ আৰু যিবিলাকে চাই চিন্তি মানে টাইম পাছ কৰিছে আমিবিলাক মানে মূৰ্খ হৈ গৈছোঁ অকণমান যদি ভাল ভিডিঅ' আমি মূৰ্খ হৈ গৈছোঁ চাই পেলাই সি কি ভাল কণ্টেণ্ট বনাই আছে কণ্টেণ্ট এটা ল যে হয় কোনোবা এটা ৰিলছত বা টিকটক আগত আছে বা ভাল কণ্টেণ্ট এটা ল সি কি কণ্টেণ্ট লৈ আছে বেলেগৰ পকৰ শুঙি আছে কাৰ শুঙা নাই সি যাকে যি পায় তাকে কৈ আছে একদম ইউটিউবৰ মাষ্টাৰটো গোটেই আৰু কৈছে সি অইন যদি একো কাম নাই ঘূৰ পেলাই আহা মানুহে 10 টকা উপহাৰ দিব হয় যে সমাজখনক মানে ভাল কাম এটা ইংৰাজীতে কৰি আছে কিন্তু এতিয়া কি শব্দটো হৈছে সমাজত দুইটা তুমুতে ঘোলা পানী ঘোলা কৰি আছ তই গৈ পেলাই নাখাই কিয় তই কি কৰি আছ বুঢ়াটো হৈ কিনে তোৰ এইবিলাক কৰা টাইম নেকি এতিয়া দোকানত ধান্দা কৰ বেলেগৰ মাইকীক লৈ পেলাই কিয় ইমান পকৰ শুঙি থাক নিজৰ মাইকীটোৰ অলপ শুঙি চাচোন নিজৰ মাইকীক অলপ গুৰুত্ব দি তেতিয়া মাইকীও তোক ভাল পাব একদম গোটাই ইউটিউবৰ মাষ্টাৰটো ইউটিউবটো সিয়ে জন্ম দিছে আৰু বেলেগে কোনো দিয়েই নাই তাৰ যদি হাতত পাৱাৰ থাকিলে হয় নগাঁৱৰ ৰাস্তাৰ বয় টেঙা নিদিবাৰ কাৰ কাছে চবৰে চেনেলটো বন্ধই কৰি দিলে হয় দি তাতটো অকল ঘূৰি ৰাখি অসভ বুলি এটা সীমা আছে তয়ে কৈছিলি অসভ ভালিও এটা সীমা আছে সীমা চাই যে তোমাক গৈছ সেইটো কাৰণে আজি মই ক'বলগীয়া আছে কি কৰিবি ভিডিঅ' বনাবি বনা যদি তোৰ অকাল আছে পইচা পাতি ক্ষেত্ৰত পোৱা নাই হয় যদি দম আছে মোক হয় বনা সিহঁত দুটাই সেই ৰিপ্লাই দিয়াৰ আগতে মই তোক ৰিপ্লাই দিলোঁ শুনিলো এতিয়া আকৌ নকবি এইটোও কৰবাই টপকিল বুলি তোক উত্তৰ দিবৰ কাৰণে মই টপকিলোঁ ইমান কৰলা এটা চাপৰ এটা সিমিন ইমান কৰলা সি একদম বুঢ়া তো বুঢ়া শিকিবলৈ তোৰ অকাল নাই কাৰণ আমি জেগাত দিওঁ যে সত্য কথা কওঁ যে পিকেট ৰিপ্লাই দিবলৈ তোৰ শক্তি নাই বুলি কৈছোঁ মই তোক ৰিপ্লাই চবেই দিব খোজে কিন্তু নেদে জানে পাগল তোক ৰিপ্লাই দি লাভ নাই কোনো সেইকাৰণে তোক কোনো ৰিপ্লাই নেদে তোক ৰিপ্লাই দিবলৈ সেইকাৰণে সাহস কৰা নাই আৰু কি কৈছে শুনক না চৌপিক গাইছো না পাখিৰ কাপোৰ গাইছো না টঙকিটাহাৰক গাইছো ৰস্তাকিটাহাৰক তোৰ অসভ্য ভালি জোখতকৈ বেছি হৈ যোৱা কাৰণে আজি মই তোৰ আনকি মই পাপু ডেকা হওক কাকো এৰা নাই তই কাক এৰিছ কাকো এৰা নাই চবৰে পকৰে শুঙি আছ হা এই কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ গোৱাক লৈ পেলাই এনেকুৱা হিচাপত ইনচাল্ট কৰি কথাবিলাক কৈছে জানো বা সি গোৱাত দোকানৰ মাল আনিব যায় বেলেগক কণ্টেণ্ট বিচাৰিব দিয়াৰ আগতে তই নিজে কণ্টেণ্টটো কৈছো তোৰ ভিডিঅ'ৰ পৰা শিকিব লগা কি ডাল আছে তই ক বেলেগৰ পকৰ শুংব যে লাগে তেনেকৈ সেইটো শিকিব পাৰি বেলেগটো একো নোৱাৰি কাক লৈ তই ভিডিঅ' বনোৱা নাই ইমানেই তোৰ প্ৰব্লেম না চবকে খালি বুজাই থাকে ইউটিউবৰ মাষ্টাৰটো গোটাই হেল্ল' ককা শুনি ল ইমান এইগিলাক গুৰুত্ব দিয়াতকৈ বেলেগৰ ভিডিঅ'ৰ ওপৰত নিজে দোকানখনৰ ওপৰত অলপ গুৰুত্ব দে দোকানত মাল কমি গৈছে মালটো অলপ ভৰাই ল বেছিকৈ তই কি ভাল শিক্ষাটো দি আছ শিখৰ খোৱা শিখৰ খাই ভিডিঅ' বনাব লাগে কেনেকৈ থুই পেলাব লাগে সেইখিনি শিক্ষা দি আছ বেলেগ কি দি আছ তোৰ ভিডিঅ'ৰ পৰা কি শিকিব পাৰি মোক সেইটো বুজাইছোঁ তোৰ ভিডিঅ'ৰ পৰা কি শিকিব লগা আছে কোনোবাই তোৰ সৰু ল'ৰা এটা ভিডিঅ' চাই কি শিকব মোক সেইটো কথা কৈছোঁ কোনোবাই এই বিয়া নহওঁতে গোৱাত গেল ক'ৰবাত গেল সিহঁতৰ মাক বাপেকৰ প্ৰব্লেম নাই সিহঁত দূৰো প্ৰব্লেম নাই তোৰ প্ৰব্লেমটো ক'ত মানে তোৰ অসুবিধাটো কি কোনোবাই বিয়া নোহোৱাকৈ হানিমুনত যায় গোৱাত যায় ফুৰিব যায় ক'ৰবাত যায় কিবা যায় তোৰ প্ৰব্লেমটো কি ইউটিউবৰ মাষ্টৰেৰে এইবাৰ গাৰ্জেনগিৰি ওলালি বেলেগৰ মাইকী পকৰ শুঙতকৈ নিজৰ ঘৰখন অলপ শুঙি থাক তেতিয়া বেছি লাভ হ'ব মাইকীজনীও কমচে কম তোক ভাল পাব কোনোবাই কিবা ক'লে খালি মোৰ নগাঁৱত ঘৰ অমুক জেগাত ঘৰ অমুকলৈ আহিবি সেইটোৱেই লেবেল খালি হা আৰু ককা শুনিলোঁ এটা কথা পোহনীয়া কুকুৰে ঘৰতেই ভোকে বাহিৰত নহয় কিন্তু হ'ব দে আৰু নকওঁ আৰু আজি তোক আহিতে কৈ গোটেইখিনি কিয়নো শেষ কৰোঁ কিবা ক'লে কম দে পিছত আকৌ তোৰ কাৰণে মই আহিলোঁ ৰিপ্লাই দিবৰ কাৰণে তোক